অলপ বজাৰ কৰিব আহিলোঁ বিশাল এই চাইছে তাত আমি ট্ৰেইন জাৰ্ণি যিহেতু পোনপ্ৰথমে আপোনালোক সকলোকে গুড মৰ্ণিং আমি কালিলৈ মানে সন্ধিয়া এক যাত্ৰা কৰিম গুৱাহাটী ইয়াৰ পৰা যাম আমি গুৱাহাটীৰ পৰা মুম্বাইৰ পৰা গোৱা অ'কে অলপ ফুৰি আহোঁ লগৰকেইটাৰ লগত তাৰপিছত এক্সামো শেষ হৈছে আৰু আমি প্ৰথমেতো ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ প্ৰথম আমি কৰিছিলোঁ শ্বিলং যাওঁতে কিন্তু আপলোড কৰা নহ'ল আৰু ডাটাখিনি গোটেইখিনি ডেমেজ হৈ থাকিলে ডাটাখিনি ডেমেজ হ'ল মানে মই অকণমান স্পেচৰ কাৰণে মই মোৰ লগৰ এটাৰ লেপটপত থৈছিলোঁ তাৰপিছত তাৰ পৰা কপি কৰোঁতে ভাইৰাছ আছিলে নেকি তেনেকুৱা কিবা কিবি কাৰণত মানে ডিলিট হৈ গ'ল ডাটাখিনি এতিয়া পোনপ্ৰথমে তাৰ পৰা লৈছিলোঁ মই কিন্তু মানে যিখিনি ভিডিঅ'খিনি লাগি ধৰে ফলত সেইখিনি আপলোড কৰা নহ'লে সেইটো দুখ থাকি গ'ল আৰু বাকী ক'বলৈ গৈ থাকিলেও ওচৰৰখিনি ইমান দেখুওৱা নহয় অলপ দূৰলৈ যাম যিহেতু গতিকে ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ আমি এতিয়া পেক কৰি লওঁ তো আপোনালোকে দেখিলে আমাৰ পেক কৰি হৈ গ'ল তো শ্লিপিং বেগ অ'কে আগতে মোৰ ডাঙৰ এটা আছিলে বৰ জেগা কাৰণে সৰু এটা আনিলোঁ এইটো ট্ৰেকিংটো এইটো খালি ইয়াত বস্তু অলপ কমাব জোতা কিবাকিবি আছে আৰু এইখিনি পিন্ধি যাবলগীয়া কিবাকিবি আছে পাৰ্চ কিবাকিবি আৰু এইটো আৰু কিবাকিবি বহুত আছে এইবোৰ ল'ম মোৰ গতিকে যি হ'ল যি মিলিলে এটা থলোঁ তাৰপাছত আমি কাইলৈ লগ পাই আছোঁ কাইলৈ লগ পাম ৰাতিপুৱাটো একো নাই আমাৰ ৰাতি সন্ধিয়া টাইমত আছে গতিকে তো আমি ৰেডি হৈ গ'লোঁ অলমষ্ট ৰেডি আৰু জোতা পিন্ধিব আছে মোৰ এইখিনি ইমানখিনিয়ে বস্তু আৰু নাই ইমানখিনিকে লৈ যাম ইয়াতে কাপোৰ কানি যি আছে লাগেজ ইয়াতে আছে আৰু এতিয়া আমি তলত যাওঁ বাই তলত যাওঁ তলত গৈ পাতি আছোঁ তো ফাইনেলি আমি পালোহি আমগুৰি ষ্টেচন এয়া বেগ থৈছোঁ আমাৰ ট্ৰেইন পাই গৈছে বৰ্তমান এইখন আমাৰ ট্ৰেইন Habibi comes to Goa. Okay. আমি উঠিলোঁ ট্ৰেইনত আমগুৰিৰ পৰা গুৱাহাটী অভিমুখে এইটো মোৰ চিট এইটো মনজিতৰ চিট এইটো ওপৰত তাহাঁতি এইটো এটা ওপৰত চিট দেই আৰু এইটো এটা চিট এই হেৰিটা বহিছে অলপ টাইম ৰাইজ সেয়া আশিষ বৰলী নমস্কাৰ আমি আহি পালোহি বৰ্তমান গুৱাহাটী ষ্টেচন লগৰকেইটা আছে এই জাষ্ট নামিছোঁ আমি এতিয়া যাম হোটেল ৰুম যাম আমি ষ্টেচনৰ পৰা আহিলোঁ আহি পেলাই এতিয়া পল্টন বজাৰ আহিছোঁ আমি হোটেল ৰুমত ৰ'ম আজিৰ দিনটো তাৰ সন্ধিয়া কৈ আছে আমাৰ ট্ৰেইন গুৱাহাটী টু মুম্বাই আমি গৈ চাহটো খাই লওঁ কিবা এটা খাই লওঁ ইহঁতি চাহ খাব কিন্তু মই অলপ কিবা এটা ভালকৈ খাম বুলি কফি খাব মই কিন্তু ভাল কিবা এটা খাবলৈ মন গৈছে কাৰণ মানে ভোক লাগিছে কালিয়ে খোৱা আৰু মেবি খাইছিলোঁ বৰ বেছি হেভি নাই খোৱা গতিকে সেইফালে বাইদেউ কিন্তু মানে ৰিল বনাইছে আমি বনাম আজি ৰিলটা বনাম দেই কমৰীয়া আমি
ওলাই গৈছিলোঁ, আহিলোঁ এতিয়া আপেল লৈ আহিছোঁ। কিবা খোৱাৰ উপৰি আপেল খাম। এইখন চুৰি বিশালৰ হাতত। তাৰপিছত আপেলটো খাই লওঁ। আপোনালোকেও আমাৰ লগতে আপেলটো খাওক চাই চাই। ধন্যবাদ। এতিয়া আহিলোঁ বৰ্তমান অন্নপূৰ্ণ হোটেল। মোৰ লগত আশিষ আৰু বিশাল। এতিয়া আমি ভাতটো খাই লওঁ, ৰাতিলৈ আকৌ আছে ট্ৰেইন। আমি আহিলোঁ খাই বৈ, এতিয়া অলপ টাইম শুলোঁ, শুই পেলাই এয়া ইহঁতকেইটা বহিছে আমাৰ তাত, যিহেতু টাইম যাবৰ হ'লেই, গতিকে আশিষ আছে এইফালে মিক্স ফ্ৰুইট খাই, এয়া ডমিন'জ কিবা কিবি খাইছিলোঁ। এতিয়া আমি আকৌ ইহঁতি ক'লে যে খাই পেটটো নাই ভৰা, বোলে KFC যাওঁ। মই এইটো গৈ পোৱা নাই, দুখীয়া চুখীয়া মানুহ, এতিয়া লৈ যাব ইহঁতিকেইটাই মোক KFC, গতিকে যাওঁ ব'লক, আমাৰ লগতে ব'লক আৰু। বিৰাজ কি লৈছা? Chicken tandoori ginger box. কি বুলি ক'লে আকৌ ৰিপিট কৰা। Chicken tandoori অঁ ginger box. আচ্ছা। বিৰাজ হাই, ক। কিন্তু অকল খোৱা বোৱাতে গ'ল, অকল খালোঁ বলোঁ ফুৰিলোঁ মানে কি আৰু বাহিৰলৈ ওলাই গ'লোঁ অলপ, বাহিৰ আৰু বেলেগ একো নাই। এতিয়া আমাৰ গুৱাহাটী গৰম ল'লোঁ। এতিয়া আমাৰ আকৌ পেকিং হৈছে। পেকিং হোৱাৰ পাছত ই গা ধুই আহিলে, আমি কেইটা গা ধুই যাম, যিহেতু এতিয়া ট্ৰেইনত জাৰ্ণি আমাৰ 3 দিনীয়া ন, 3 দিনীয়া জাৰ্ণি, সেইকাৰণে ইয়াতে অকণ ফ্ৰেছ যিমান পাৰি হৈ যাওঁ। তো আমাৰ হৈ গ'ল, আমি যাবৰ টাইম হৈ গ'ল আৰু গোটেইখিনি পেকিং কৰিলোঁ। গেদা হৈছে অলপ, বন্ধি কাপোৰ কানি আছেতো। Habibi comes to Goa. ওলা বুক কৰিলোঁ, বুক কৰি পেলাই এতিয়া ষ্টেচন আহি আছোঁ। ফাইনেলি আমি পাই গ'লোহি কামাখ্যা জংচন পাই গ'লোহি, আৰু এতিয়া যাম আমি মুম্বাই যাম আমি, আৰু আমাৰ টিকেট অলৰেডি কনফাৰ্ম হৈ আছে। দেন তেতিয়াহ'লে একেবাৰে ট্ৰেইনতে আজি ভিডিঅ'টো সামৰি মাৰিম। হেল্ল' দা, আমি এয়া B13 পাইছোঁ, আমাৰ B1ত আছে। কিমান যাব লাগিব? B14ৰ পৰা আমি আৰম্ভ কৰি পিনি ইমান দূৰ আহি পেলাই B13 পাইছোঁ। এই ফাইনেলি আমি পাইছোঁহি B1। আমাৰ টিকেট নম্বৰ আছিলে B1। অ'কে নাম্বাৰ ক Yes, how? Good. কিবা কাৰেণ্টৰ কিবা কৰি আছে হয় নাই? হাই অঁ, তাৰপাছত ভিতৰলৈ যিটো কাৰেণ্ট যায়, ইয়াত MCB এইখিনি নমাব এতিয়া, সেইকাৰণে লাইনটো অহা যোৱা কৰি আছে অলপ। আহি গ'ল, আৰু আমি আছোঁ ইয়াত। আমি ইয়াত আছোঁ, আৰু এইফালৰ ভিউ চাই আমি যাম মুম্বাই। আমি আৰম্ভ কৰিলোঁ যাত্ৰা। এয়া দিছে আমাক গাৰু দিছে, আৰু এইবোৰ কিবা বেডশ্বীট দিছে, জানো কি দিছে। ভাল প্ৰভাইড কৰিছে এইবোৰ। অ'কে,
আমি আহিছোঁ, আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। নমস্কাৰ, আমি ফাইনেলি উঠিলোঁ আমাৰ ট্ৰেইনত। আমি এতিয়া ৰাওনা হ'ম মুম্বাই অভিমুখে। আৰু আমি যোৱাকালি আহিছিলোঁ মুম্বাই গুৱাহাটী, শিৱসাগৰ গুৱাহাটীৰ পৰা মুম্বাইলৈ এতিয়া আহিছোঁ। গতিকে আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু চাব নেক্সট ভিডিঅ' আহি আছে, নেক্সট ভিডিঅ'টো চাবই। নেক্সট কেতিয়া চাব, কাৰণ নেক্সট ভিডিঅ'তে মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট ভিডিঅ'কেইটা, কাৰণ ভাল ভাল বস্তু দেখিব পাব। গুৱাহাটী চবেই দেখি আছে, এইবোৰ কিনো ৰখোৱা আমাৰ এনেই অকণমান জাষ্ট দেখুৱালোঁ। অসম কিমান চাব, বাহিৰে চাব, এতিয়া মুম্বাই চাব, দিল্লী চাব, গোৱা চাব। অ'কে, গতিকে আমাৰ লগত থাকক। ধন্যবাদ।